নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ। কিয়নো 2023 বৰ্ষত কেইবাটাও নতুন নিয়মেৰে অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ইতিমধ্যে শিক্ষা সংসদৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে সেই বৃহৎ জাননী। আৰু জনাই আছোঁ সেই গুৰুত্বপূৰ্ণ খবৰটো 2023 বৰ্ষত কেইবাটাও নতুন নিয়মেৰে অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ বাবে এটা জৰুৰী খবৰ। নতুন নিয়মেৰে অনুষ্ঠিত হ'ব এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। নতুন শিক্ষানীতি অনুসৰি হাল সলনি হৈছে বহু পুৰণি নিয়ম। কি নতুন নিয়মেৰে অনুষ্ঠিত হ'ব এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা? এইবাৰৰ মেট্ৰিক পৰীক্ষাত 4টা বিষয়ত থাকিব পৃথক উত্তৰবহী। ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞান আৰু গণিতত থাকিব পৃথক উত্তৰবহী। 50% অবজেক্টিভ প্ৰশ্ন থাকিব এই 4টা বিষয়ত। 1 নম্বৰকৈ 50টা প্ৰশ্ন থাকিব এই 4টা বিষয়ৰ প্ৰশ্ন কাকতত। পুৱা 8:45 8 পৃষ্ঠাৰ অবজেক্টিভ উত্তৰবহী দিয়া হ'ব ছাত্ৰ ছাত্ৰীক আৰু 9:45 ছাত্ৰ ছাত্ৰীক দিয়া হ'ব 16 পৃষ্ঠাৰ বৰ্ণনামূলক প্ৰশ্ন উত্তৰৰ বহী। 2023 বৰ্ষত 912টা কেন্দ্ৰত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। আৰু 3 মাৰ্চৰ পৰা ৰাজ্যত আৰম্ভ হ'ব 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। আৰু এইবাৰ 4,23,000 ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাত। পোৱাৰ লগে লগে ষ্টুডেণ্টৰ হাতত চাওক এই দুইখন বহি থাকিব। এইখন অবজেক্টিভ টাইপ কুৱেশ্যনৰ কাৰণে আনচাৰ বহিখন, এইখন ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যনৰ আনচাৰ বহিখন। গতিকে 9 পৰিভাগত দুইখন বহি থাকিব। গতিকে এটা কথা আমি এনচিঅ হ'লো যে যিটো অবজেক্টিভ টাইপৰ কুৱেশ্যনৰ আনচাৰ কৰিবৰ কাৰণে এঘণ্টা কোনো ৰেষ্ট্ৰিকশ্যন নাথাকিব। গতিকে তেওঁলোকে এঘণ্টাৰ পিছতো অবজেক্টিভ কুৱেশ্যনৰ আনচাৰখিনি কৰিব পাৰিব। এতিয়া কথাটো হ'ল কি, এই বহিখনতে আপুনি অবজেক্টিভ বহিখনত চাওক, পেজ নাম্বাৰ যিটো 1 আছে আৰু পেজ নাম্বাৰ 8টো কিন্তু খালী আছে। গতিকে পেজ নাম্বাৰ 1 আৰু পেজ নাম্বাৰ 8ত যদি দৰকাৰ হয় ষ্টুডেণ্টে তেওঁলোকৰ ৰাফ ৱৰ্কখিনি কৰিব পাৰিব। গতিকে 9:45 যেতিয়া দুখন বহি ষ্টুডেণ্টৰ হাতত থাকিব, তেতিয়া ইণ্ডিভিজুৱেলৰ এটা ইনষ্ট্ৰাকশ্যন দিব যে দুইখন বহি তেওঁলোকে বান্ধে। বন্ধাৰ কাৰণে চাওক বহিখনত এটা ধুনীয়াকৈ এটা হোল এটা আছে, ফুটা এটা আছে, দুইখন বহিতে দুটা ফুটা আছে। বান্ধোতে এটা মন কৰিব লাগিব যে অবজেক্টিভ টাইপৰ কাৰণে যিখন বহি ইউজ কৰা হৈছে 8 পেজৰ সেইখন ওপৰত থাকিব আৰু যিখন 16 পেজৰ বহি ডেছক্ৰিপটিভ টাইপৰ আনচাৰ কৰিবৰ কাৰণে যিখন আছে সেইখন তলত থাকিব। মই আগতে উল্লেখ কৰিছোঁ যে অবজেক্টিভৰ টাইপৰ বহিখনতহে টেলি ডাটা চিটটো আছে, য'ত মূল্যায়ন কৰাৰ ব্যৱস্থা আছে। সেইকাৰণে সদায় এটা মন কৰিব লাগিব যাতে এই অবজেক্টিভৰ যিখন বহি ইউজ কৰা হৈছে সেইখন যাতে ওপৰত থাকে। গতিকে ধুনীয়াকৈ ওপৰত ৰাখি পেলাই ষ্টুডেণ্টে টুৱাইন থ্ৰেড দি মই দেখুওৱাৰ দৰে ধুনীয়াকৈ বহি দুখন বান্ধিব। এইটো কথা যাতে ভুল নহয়, বাৰে বাৰে তেওঁলোকে ইণ্ডিভিজুৱেল ষ্টুডেণ্টক মনত পেলাই দিব। এতিয়া কথাটো হ'ল কি, ষ্টুডেণ্টে যেতিয়া বহি জমা দিব, বহি জমা দিবলৈ ইভেন যদি ব্লেংকো হয়, বহি জমা দিয়াৰ ক্ষেত্ৰত ইণ্ডিভিজুৱেলতে দুটা কথা মন কৰিব লাগিব, যাতে তেওঁলোকে দুইখন বহিতে যাতে এডমিট কাৰ্ড চাই তেওঁলোকৰ ডিটেইলছটো যাতে ভালকৈ লিখে, শুদ্ধকৈ লিখে 1 নম্বৰ। 2 নম্বৰ, যাতে তেওঁলোকে এই বহি দুইখনত যাতে ওপৰত যাতে অবজেক্টিভ বহিখন বন্ধা থাকে আৰু তলত যাতে ডেছক্ৰিপটিভখন বন্ধা থাকে। এই দুটা কথা তেওঁলোকে এনচিঅৰ কৰিব। যেতিয়া ষ্টুডেণ্টে বহি জমা দিব এই দুটা কথা ইণ্ডিভিজুৱেলৰে তেওঁলোকে মন কৰি ভালকৈ কামখিনি কৰিব। পিছতে আৰু এটা কথা হ'ল কি, MIL আৰু ইলেক্টিভৰ ক্ষেত্ৰত যিহেতু কুৱেশ্যন পেপাৰ কোনো সাল সলনি হোৱা নাই, গতিকে ইয়াৰ বহি কোনো সাল সলনি নাই। ইয়াত এইখন 16 পেজৰ বহি হ'ব, ইয়াত কোনো সাল সলনি হোৱা নাই। আৰু মেথমেটিক্স আৰু এডভান্স মেথছৰ কাৰণে 24 পেজৰ এখন বহি হ'ব, এখন প্লেন থাকিব। গতিকে এইখিনিয়ে হ'ল বহিৰ লগত ৰেষ্ট্ৰিকশ্যন, যিখিনি আমি বহিৰ ক্ষেত্ৰত আমি সাল সলনি কৰিছোঁ এইখিনি সাল সলনি কৰাৰ কথা। ভাবিছোঁ আপোনালোকে এই গোটেইখিনি কাম ষ্টুডেণ্টক ভালকৈ বুজাই দিব আৰু কামখিনি সুকলমে কৰি পৰীক্ষাটো কৃতকাৰ্য কৰি তুলিব। ধন্যবাদ।